আমি পুনৰবাৰ আমি মিত্ৰতা সম্পৰ্কত ইয়াত কোনো সন্দেহ নাই, মিত্ৰতা হ'বই। আৰু বিজেপি দলৰ তুলনাত আমি আজিৰ তাৰিখত যথেষ্ট আগবাঢ়ি আছোঁ। বিজেপি দলৰ ভিতৰত এতিয়া তেওঁলোকৰ মিত্ৰ দল অগপ দলটো নাইকিয়া হৈ গৈছে। মই ভাবোঁ এই নিৰ্বাচন অসম গণ পৰিষদ দলৰ বাবে শেষ নিৰ্বাচন। ইয়াৰ পিছত অসম গণ পৰিষদক আমি দেখা নাপাম। কিন্তু আমাৰ লগত যিসকলে মিত্ৰতা কৰিব তেওঁলোকে সক্ৰিয় হ'ব, তেওঁলোকে ৰাজনৈতিকভাৱে অক্সিজেন পাব, তেওঁলোকে ৰাজনৈতিকভাৱে সাহস হ'ব। এয়া হ'ল পাৰ্থক্য। কংগ্ৰেছ দলৰ লগত মিত্ৰতা কৰিলে সকলৰ লাভ হয়, কিন্তু বিজেপি দলৰ লগত মিত্ৰতা কৰিলে সকলৰ ক্ষতি হয়। এতিয়া এটা সময়ত অগপ দলে এটা সময়ত মিত্ৰতা কৰিলে, অগপ দল নাইকিয়া হ'ল। এটা সময়ত BPF দল মিত্ৰতা কৰিছিল, BPF দল পিছত গৈ ৰাজনৈতিকভাৱে তেওঁলোকৰ ক্ষতি হ'ল। পিছত গৈ UPPL দলে মিত্ৰতা কৰিলে, তেওঁলোকৰ ৰাজনৈতিকভাৱে ক্ষতি হ'ল। তো সেইকাৰণে বিজেপি দল তেওঁৰ নাজানো মংগল নে অমংগল মই ক'ব নোৱাৰোঁ, কিন্তু যিসকলে হাত মিলাই বিজেপি দলত বৰ্তমানৰ নেতৃত্বত তেওঁলোকে নোহোৱা হৈ যায়। সেয়া দলৰ কথাই হওক, বেয়া ব্যক্তিৰ কথা হওক। মই ক'লোৱে যেতিয়া অগপ দল আজি তাৰিখত নোহোৱা হৈ গ'ল, বিভিন্ন ৰাজনীতিবিদ যি বিজেপি দলৰ ভিতৰত যোগদান কৰি নোহোৱা হৈ গ'ল, সেইকাৰণে ভূপেন বৰা ডাঙৰীয়াও স্থিতি একে হ'বলৈ গৈ আছে। যেতিয়া অসম গণ পৰিষদ দল যেনেকুৱা নোহোৱা হৈ গ'ল, প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া নোহোৱা হৈ গ'ল, তো ক'ত যেতিয়া প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আজি হোৰ্ডিঙত দেখা পোৱা নাই, তো ভূপেন বৰা ডাঙৰীয়া কি তাত পাব, সন্মান পাব আমি নাজানো। কিন্তু আমাৰ দলৰ কামখিনি 12,000 বিঘা মাটি কেনেদৰে এটাই ঘৰৰ নামত পৰিলে এইখিনি কাম আমি ৰাইজৰ মাজত লৈ যাম। আমাৰ কামত কোনো বাধা নাহে। আৰু মই ভাবোঁ যে 12,000 বিঘা মাটি যে আজি মানুহৰ মুখে মুখে সেইখিনি কথা তল পেলাবলৈ আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু আজি তেওঁ যথেষ্ট বাধ্যমূলক হৈ কিছুমান কামবোৰ কৰিবলৈ আগবাঢ়ি গৈছে। মই কৈছোঁ তেওঁ অসমৰ জিন্না, আৰু হিন্দু নেতাৰ প্ৰমাণ পত্ৰ দিয়া তেওঁলোকৰ অধিকাৰ নাই। কিয় নাই? কি তেওঁ নিজে গৰু চিণ্ডিকেট কৰা মানুহৰ পৰা তেওঁ মন্ত্ৰী তেওঁক বনাই ৰাখিছে। গৰু চিণ্ডিকেট কৰা মানুহক তেওঁ টিকেট দিবলৈ বিচাৰে। গৰু চিণ্ডিকেট অসমৰ ভিতৰত আৰু বৃদ্ধি পাইছে। তেওঁ কি হিন্দু নেতা হ'ল? মইতো চেলেঞ্জ কৰিবলৈ বিচাৰোঁ যে আহক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এবাৰ সন্মুখৰ পৰা হিন্দু ধৰ্মৰ ওপৰত মোৰ লগত ডিবেট কৰক। মই চেলেঞ্জ কৰিছোঁ। যদি ইমানে তেওঁ হিন্দু নেতাৰ হিন্দু ধৰ্মৰ ওপৰত তেখেতৰ জ্ঞান আছে, মই ৰাজহুৱাভাৱে মই চেলেঞ্জ কৰিছোঁ, চাওক কোন হিন্দু ধৰ্মৰ কথা বেছি জানে, তেওঁ জানে নে মই জানো। চাওক কোন নিজৰ কৰ্মৰ যোগেদি হিন্দু ধৰ্মৰ প্ৰতি নিজৰ দায়বদ্ধতা দেখাইছে, তেওঁ নে আমি। মই চেলেঞ্জ কৰিছোঁ যদি সাহস আছে, কিন্তু মোৰ চেলেঞ্জ কেতিয়াও নলয়, মই জানো। বহুত মানুহৰ মনত প্ৰশ্ন আছে যে কংগ্ৰেছ দলৰ ভিতৰৰ কথাবোৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত ঘনিষ্ঠ থকা সাংবাদিকজনে কেনেকৈ গম পায়। বহুত মনত সেই সংখ্যা আছিল, প্ৰশ্ন আছিল। আমাক জনাইছিলোঁ, কিন্তু আমি বিশ্বাস কৰিবলৈ বিচৰা নাছিলোঁ। আমাৰ একেখিনি খবৰ আমাৰ কাণতো পৰিছিল, সমগ্ৰ অসমৰ ভিতৰত চৰ্চিত, কিন্তু আমি বিশ্বাস কৰিবলৈ বিচৰা নাছিলোঁ। কিন্তু যি ধৰণৰ আজি যিসকলে বিজেপি বিৰুদ্ধে ইমান দিন সংগ্ৰাম কৰিলে, কংগ্ৰেছৰ দলৰ ভিতৰত আপত্তি পালে, তেতিয়া বেলেগ বিজেপি বিৰোধী দলৰ ওচৰত যাব পাৰিলেহেঁতেন। যদি বিজেপি বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সঁচাকৈ ৰাজনৈতিক বিৰোধিতা আছিল, কিবা কাৰণত কংগ্ৰেছত কাম কৰাও ভাল পোৱা নাই, তো বেলেগ বিজেপি বিৰোধী দললৈ যাওক। অফাৰটো আহিছিল, এদিন নৰলে, এদিনৰ পিছত তেওঁ জাম্প মাৰিলে। চাণক্যই কৈছিল চাম মানে আলোচনা, দাম মানে পইচা,
দ্বন্দ্ব মানে লাঠি, ভেদ মানে বিভাজন সৃষ্টি কৰা, আলোচনা, পইচা, লাঠি আৰু অপপ্ৰচাৰ কৰি বিভাজন। মই ভাবোঁ ইয়াৰ ভিতৰত দুটা অস্ত্ৰ ভূপেন বৰা ডাঙৰীয়াৰ ওপৰত ব্যৱহাৰ কৰা গৈছে। মই পুনৰবাৰ কৈছোঁ, ভূপেন বৰা ডাঙৰীয়া মা কামাখ্যা আৰু বৰদোৱাৰ থানৰ সন্মুখত শপত ল'বলৈ প্ৰস্তুত যে তেওঁ এই জন্মৰ ভিতৰত বিজেপি দললৈ কেতিয়াও নাযায়। যিগৰাকী 2 দিন আগত মাজুলীত ভ্ৰমণ কৰি আছিল, আমাৰ লগত গুৱাহাটীত বিভিন্ন ঠাইলৈ গ'ল, এদিনৰ ভিতৰত বিজেপি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক যোৱাকালিতো দৰে আদৰিছে। দদাইদেউ আহি গ'ল, এনেকৈ এটা ঘৰৰ আমি পৰিস্থিতি আমি দেখা পালোঁ। তো তেওঁৰ কথাৰ কিমান যোগ্যতা আছে, তেওঁ নিজৰ কৰ্মৰ যোগেদি নিজৰ কথাবোৰ আজি তললৈ পেলাই দিছে। মই ভাবোঁ, পুনৰবাৰ কৈছোঁ, এই গোটেই ঘটনাক্ৰমটো মই ভাবিছিলোঁ অলপ পিছত হ'ব, নিৰ্বাচনৰ ওচৰত হ'ব, কিন্তু ইমান আগত যে হ'ল, এতিয়ালৈকে কোড অফ কণ্ডাক্টে ঘোষণা কৰা হোৱা নাই। ইয়াৰ কাৰণ দুটা, এটা হ'ল, আৰু প্ৰথম মূল কাৰণ হ'ল 12,000 বিঘা মাটিৰ মালিক কোন হয় সকলোৱে ৰাইজে এতিয়া জানিবলৈ বিচাৰে। কেনেদৰে এটা ঘৰৰ ভিতৰত 12,000 বিঘা মাটি আহি গ'ল, অসমৰ ৰাইজে জানিবলৈ বিচাৰে। সেইখিনি যে কথা আমি ৰাইজৰ মাজত লৈ যাবলৈ বিচাৰোঁ, চৰ্চা যে হৈছে, তাৰ কাৰণে আমাৰ ধুৰন্ধৰটো মোকে বনাই আছিলে, কিন্তু বাস্তৱ ধুৰন্ধৰ ভূপেন বৰাহে মুকলি হ'ল, আমি সকলোৱে দেখা পাইছোঁ।